নমস্কাৰ, মই চম্পক শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পুনতে আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে মোৰ ভিডিঅ' চাই ইয়াক লাইক আৰু ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে বহুত ধন্যবাদ। আপোনালোকক দীপাৱলীৰ শুভেচ্ছা জনালোঁ। বন্ধুসকল, আজি দীপান্বিতাৰ প্ৰদূষণৰ বিষয়ে মই কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত দীপাৱলী উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই ক্ষেত্ৰত কেতবোৰ সাধাৰণ বিষয় উল্লেখ কৰিব বিচাৰিছোঁ। কথা হ'ল, সকলোৱে দীপাৱলী পালন কৰক, মাটিৰ চাকি জ্বলাওক, চীনা সামগ্ৰী পাৰিলে বৰ্জন কৰক, ফটকা ফুটোৱাৰ ক্ষেত্ৰত জুইৰ পৰা সাৱধান হওক, উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাৰ পৰা বিৰত থাকক, অত্যাধিক ফটকা ফুটাই আৰ্থিক ক্ষতি কৰিবলৈ চেষ্টা নকৰাটো বাঞ্ছনীয়। ঘণ্টকীয় শব্দ বা জুইৰ পোহৰে বহুজনৰ জীৱনলৈ অন্ধকাৰ নমাই অনাটো কাৰোৱে কাম্য নহয়। শিশুসকলৰ প্ৰতি সতৰ্ক সৃষ্টি ৰাখক। উচ্চ প্ৰাবল্যৰ ফটকাৰ পৰা হোৱা শব্দ প্ৰদূষণে বৃদ্ধ ৰোগীক যথেষ্ট কষ্ট দিয়ে। পাৰিলে তাৰ পৰা বিৰত থকা প্ৰয়োজন। অতিপাত ফটকা ফুটোৱাৰ পৰা বায়ু প্ৰদূষিত হৈ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, যিটো বৰ্তমান সময়ত মানৱ জীৱনৰ লগতে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি, পশু-পক্ষীৰ স্বাস্থ্যজনিত কাৰণত যথেষ্ট ক্ষতিকাৰক। দিৱালীৰ নিশা হোৱা প্ৰদূষণৰ ফলত বায়ুমণ্ডল যথেষ্ট দূষিত হৈ পৰে বাবে আমি প্ৰত্যেকেই কথাবোৰ দকৈ ভাবি চোৱাৰ প্ৰয়োজন। দীপাৱলীৰ পালনৰ নামত অকল ফটকা ফুটাই কোটি কোটি টকা নষ্ট কৰাৰ সলনি কিছু খৰচৰ হাত ধৰি দেশৰ দুখীয়া দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে কিছু চিন্তাৰ চৰ্চা কৰাটো বাৰু মহৎ কাম নহয়নে? তদুপৰি বৰ্তমান আমাৰ দেশৰ আৰ্থিক মন্দাৱস্থাৰ প্ৰতিও জানো এক মহৎ উপকাৰ সাধন নহ'বনে? যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত এচাম কৃষক, দুখীয়া দৰিদ্ৰই অনাহাৰে অনিদ্ৰায় দিন পাৰ কৰি আহিছে, ঠিক তেনে এটা সময়ত সেইসকলৰ কথা ভাবি আমি পবিত্ৰ দীপাৱলী উৎসৱটোৰ নামত কৰা টকাৰ অপচয় কিছু হ'লেও ৰোধ কৰি এইসকলৰ কল্যাণৰ নামত কিছু হ'লেও আৰ্থিক সহায়ৰ হাত আগবঢ়োৱাৰ কথা চিন্তা কৰিব নোৱাৰোঁনে? সৰ্বোপৰি দিৱালী উদযাপনৰ নামত সমগ্ৰ দেশখনক প্ৰদূষিত কৰি আমাৰ জীৱনলৈ ভাবুকিৰ সৃষ্টিত আমি বাৰু সহায়ক হৈ উঠাৰ চেষ্টা চলোৱা নাইনে? বন্ধুসকল, আহক আমি এই পোহৰৰ দিনটোত আনন্দ উৎসৱ পালন কৰোঁ। শেষত পুনৰবাৰ ধন্যবাদ দিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো উপভোগ কৰাৰ বাবে। আশা কৰিছোঁ অহা ভিডিঅ'কেইটাও আপোনালোকৰ ভালে লাগিব। মই সদায় চেষ্টা কৰিম ভাল কৰিবলৈ আৰু নতুনত্ব দিবলৈ। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত ধন্যবাদ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চম্পক শৰ্মাই আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। হেপী দিৱালী।